এটা গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা এঞ্জেল স্কুলৰ সমীপৰ এটি জিৰণি চৰাত উদ্ধাৰ এটি মৃতদেহ মৃত লোকজনক সোণাপুৰ শান্তিনগৰৰ ফুকন মণ্ডল বুলি জানিব পৰা গৈছে লোকজনৰ মৃত্যুৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এঞ্জেল স্কুলৰ সমীপৰ এটি জিৰণি চৰাত উদ্ধাৰ এটি মৃতদেহ মৃত লোকজনক সোণাপুৰ শান্তিনগৰৰ ফুকন মণ্ডল বুলি জানিব পৰা গৈছে লোকজনৰ মৃত্যুৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে